আজি আমি ওলালোঁ যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। আমাৰ লগত আহিছে মা, দেউতা, ভাইটি, দাই, খুৰী আৰু দাইহঁতৰ ভাইটি, বেটা এনেকৈ কৰি আৰু জাও আহিছে লগত। তাৰপিছতে এইফালে আমি কাকতিবাৰী ভণ্টিকো লগত লৈ ল'লোঁ আৰু আহি আমি সোণাৰী পালোঁহি। সোণাৰীত আমি ৰিধি আৰু ৰিধি মাক, ভণ্টি সকলো আহিলোঁ। তাৰপাছতে আমি আহি নাজিৰা পালোঁহি। নাজিৰাত আমি চাহো খাই ল'লোঁ সকলোৱে লগ লাগি। তাৰপাছতে এয়া বেটাই কেক খাইছিল আৰু সি কেকখিনি সম্পূৰ্ণ কৰিব নোৱাৰিলে বাবে মই সম্পূৰ্ণ কৰি দিলোঁ। তাকে ভাইটিয়ে ভিডিঅ' কৰি ৰাখিলে, তাকো লগত দেখাই দিছোঁ। তাৰপিছতে আহি আমি নামঘৰ পালোঁহি। এয়া ধূপ চাকি লৈ ল'লোঁ। তাৰপাছতে আমি চাকি ধূপো জ্বলালোঁ। তাৰপাছত আহি আমি বৰনামঘৰ ভাগিত সেৱাও আগবঢ়ালোঁ। তাৰপাছতে এয়া দেখিছেনে বাৰু পুখুৰীটোত ইমান ধুনীয়াকৈ মাছ। তাৰপিছতে আমি ভিডিঅ' কৰিলোঁ, লগতে দেওজনক বেগ ধৰিব দিলোঁ। সি ভিডিঅ' কৰা দেখি লাজো পাইছে। এইফালে অকণমানিকেইটাক খেলিবলৈও দিলোঁ অলপ সময়, খুব ভাল লাগিলে। তাৰপিছতে এইফালে বান্দৰটোৱে কল দেখি আমাক পৰা খাব বিচাৰিলে, আহিছিল আৰু ওচৰলৈ। সেয়া আমি কলো দিলোঁ বান্দৰক। তাৰপিছত ইমান ধুনীয়াকৈ সি গুচাই পেলাই খাইছে। এইফালে মোক দিয়া দেখি বোলে বেটাই ময়ো দিম। তাৰপিছতে তাকো দি দিলোঁ দিবলৈ, সিও দিলে। ইমান ধুনীয়াকৈ কেঁচ ধৰিছে নহয় কলটো, বেটাই খুব ফূৰ্তি পাইছে আৰু তাক আৰু দিব লাগে। তাৰপিছতে সি এটাই ল'লে বাৰু। তাৰপাছতে এইফালে অকণমানিকেইটাক ফটো উঠাই দিলোঁ। সিহঁতৰ কি উৎপাত, ভালো পাইছে। তাৰপিছতে আমি সকলোৱে এসাঁজ তৃপ্তিৰে খালোঁ। খাই সকলো ঘৰলৈ আহি দিলোঁ। বাই বাই।